কথা হল কি মানে ইয়াত যে মানে ডাম্পাৰবোৰ এনেকা ওভাৰলোড লৈ গৈ আছে হুদৰ পৰা ওপৰত বেছি ওপৰত ওই ওপৰত যে লৈ আছে আমাৰ ইয়াত মানে চিৰাং ডিষ্ট্ৰিক্ট হিচাপে মানে ইম্বিয়াই আছে না নাই সেইটো মানে আচৰিত লাগিছে ওপৰত কেবিনি ওপৰত ৰাস্তা আমাৰ মানে কোৱালিটিকে বেছি বেয়া হৈ গ'ল সেইটো মানে নজৰ কৰিব কাৰণে আমি মানে প্ৰশাসন ৰাখিছে এমবিআই ৰাখিছে তেখেতে কি এমবিআই কি ঘাস কাটি আছে নেকি এইটো বৰ্তমান সেইটো আমাৰ ইয়াত চিৰাং ডিষ্ট্ৰিক্ট হয় আৰু এই হাতীচাৰ আৰু কি বোলে দাঁতগাড়ী দুখন বৰ্ডাৰ লাগি থকা দেৱাদাঙি হয় মানে আমি সেই ঘটনাটো আজি এক্সিডেণ্ট হৈছে ডাম্পাৰ ভুটান গাড়ী দি এক্সিডেণ্ট কৰা হৈছে আৰু এক্সিডেণ্ট কৰাটো আজি নতুন নহয় সেইটো মানে আগৰ পৰা হৈ আছে আগত মানে চাৰিআলিত হৈছিলে চাৰিআলি ৰাণীখাটা থানাৰ ওচৰত আজি মানে 11 তাৰিখ অক্টোবৰত মানে দাঁতগাড়ীত চেম টাইম এনেকুৱা ডাম্পাৰ গাড়ী দি এক্সিডেণ্ট হৈছে মানে এক্সিডেণ্ট হোৱাৰ পিছত মানে আমাক এনেকুৱা ধমকি লগায় যে মানে এক্সিডেণ্ট হোৱাৰ পিছত মানে 50,000 তোমালোকে ল যদি সেইটো নলয় তোমালোকে পইচাও নাপাব আৰু ইঞ্চুৰেঞ্চ ক্লেইমটো নহয় ভুটান গাড়ী যদি ভুটান গাড়ী যদি ইঞ্চুৰেঞ্চ ক্লেইম নহয় পইচাও যদি নাপায় এই গাড়ীটো আমাৰ ইয়াত কেনেকৈ দৌৰি আছে আমি সেইটো মানে উত্তৰটো আমাক লাগে আৰু এটা কথা হ'ল কি মানে ইয়াত যে মানে ডাম্পাৰবোৰ এনেকুৱা ওভাৰলোড লৈ গৈ আছে হুদৰ পৰা ওপৰত বেছি ওপৰত ওই ওপৰত যে লৈ আছে আমাৰ ইয়াত মানে চিৰাং ডিষ্ট্ৰিক্ট হিচাপে মানে ইম্বিয়াই আছে না নাই সেইটো মানে আচৰিত লাগিছে আৰু লগত মানে প্ৰশাসন আছে না নাই পুলিচ প্ৰশাসন তেখেতৰ নিজৰ সন্মুখতে মানে গাড়ীটো লৈ আছে ওলাই গৈ আছে ওপৰত কেবিনি ওপৰত ৰাস্তা আমাৰ মানে কোৱালিটিকে বেছি বেয়া হৈ গ'ল সেইটো মানে নজৰ কৰিব কাৰণে আমি মানে প্ৰশাসন ৰাখিছে এমবিআই ৰাখিছে তেখেতে কি এমবিআই কি ঘাস কাটি আছে নেকি এইটো বৰ্তমান আমি একটা আমাৰ কয় নেকি আৰু এটা কথা হ'ল কি মানে ভুটান গাড়ী ইয়াত মানে কুৱাৰীত চলাই আছে 2 টিপ 3 টিপ মাৰিবৰ কাৰণে এনেকা স্পীড দৌৰাই মানে স্কুলীয়া আমাৰ ইয়াত হাতীচাৰৰ এটা স্কুল আছে স্কুলীয়া ল'ৰা ছোৱালীবিলাক মানে ছাইড ল'বলৈ মানে অসুবিধা হয় কেতিয়াবা সেইফালে যাওঁ কেতিয়াবা সেইফালে যাওঁ মানে এক্সিডেণ্ট হ'ব লগা এনেকুৱা মানে হৈ থাকে সেইটো কাৰণে আমি অনুৰোধ কৰিছোঁ মানে ভুটান গাড়ীহে যদি মানে চলায় স্কুটত চলালে ভাল নেকি আৰু বেলেগ মানে আমাৰ লোকেলিটিত মানে এই ভুটান গাড়ীটো নচলাটো বেছি ভাল নাই সেইটোতো মানে নিজৰ প্ৰফিটৰ কাৰণে ময়ো যদি চান্স পাই ময়ো কৰিব পাৰে কিন্তু তাৰ মানে চোৱা চিতা কৰিবৰ কাৰণে আমাৰ প্ৰশাসন আছে এমবিআই আছে এটি নিয়ম কি আছে ভুটান গাড়ীটো মানে ইয়াত ইণ্ডিয়াত আনি পেলাই গাড়ী ভাড়া চলাব পাৰে না নাই সেইটো মানে চোৱা চিতা কৰিব কাৰণে আমাৰ প্ৰশাসন আছে এমবিআই আছে তেখেতে মানে হাই লেভেল কাম কৰিব লাগে সেইটো যদি মানে আমিয়ে যদি চবক যদি ছেটিং কৰিব লগা হয় তেখেতে কি ঘাস কাটি আছে আমি সেইটো কুৱেশ্যন সেই মানুহজন মানে এটা গাঁৱৰ মানে ৱাটাৰ ছাপ্লাই কৰা এটা মানে গাঁৱত মানে 2 চাইডত ৱাটাৰ আছে এক চাইডত মানে চলাই পেলাই মানে উত্তৰ চাইডে গৈ আছিলে উত্তৰ চাইডে গৈ থাকোঁতে মানে একেবাৰে চাইডত জংঘল লাগি থকা আছিলে তাৰ চাইকেল চলোৱাটো সেইটো মানে একেবাৰে চাইডত আহি মানে ডাম্পাৰটো মাৰি গুচি গ'ল আৰু এইখন মানে তলৰ পৰা আহি আছিল দক্ষিণ চাইডৰ পৰা উত্তৰ চাইডত আহি আছিলে হ'ব পাৰে তেখেতে মানে লোড কৰিব আহিছিলে পাতৰ লোড কৰিব আহিছিলে সেনেকৈ হ'ব পাৰে তেখেতে আৰু কি এটা কথা কি মানে ডাম্পাৰ গাড়ীয়ে ড্ৰাইভাৰবিলাকে কিছুমান নাজানে নেকি মইতো এইটো মানে সন্দেহ লাগিছে কিছুমান প্ৰায়তো মানে ইয়াত মাৰুতি গাড়ী চলোৱা আছিলে তেখেতেও চলাইছিলে তেখেতেও হ'ব পাৰে আৰু এটা কথা কি মানে ইয়াত ড্ৰাগছ আৰু নিচা মাল কি বুলি কয় মদ ভাং সেইবিলাক খাই মানে গাড়ীটো চলায় 3 ৰাতিৰ বোলে তেখেতে নোসোমায় শুবলৈ নাপায় কি মানে 2 টিপ মাৰিব লাগে 3 টিপ মাৰে সেইটো ধান্দাত বেছিকৈ এমাৰ্জেঞ্চি কৰি এনেকৈ এক্সিডেণ্ট হৈ যায় মানে যি হৈ হওক মানে মোৰটো টিপ মাৰিব পাৰিলে হ'ল তেখেতে ভাবা হয়তো এনেকুৱা হ'ব পাৰে মানে যোনে এক্সিডেণ্ট কৰি গৈছে তেখেতৰনো মানে আমিতো আশা কৰি মানে জেলত মানে থাকিব লাগে মানে ড্ৰাইভাৰবিলাক মানে জেলত থাকিব লাগে যেনেকৈ হ'লেও যদি তেখেতে মানে জেলত নাথাকাৰ কাৰণে আজি এক্সিডেণ্ট কৰে গধূলি মানে তেখেতে ওলাই দিয়ে সেইটো কাৰণে তেখেতে পূৰা সাহস পাই গ'ল আমাৰ কোনে কি কৰিব পাৰে আমি ভুটান গাড়ী চলাওঁ ভুটান গাড়ী চলাই ভুটান মানে আমাক সহায় কৰিব ইণ্ডিয়ান গভৰ্ণমেণ্ট কি কৰিব পাৰিব মানে ভুটান গভৰ্ণমেণ্ট বুলি গাড়ী মাৰিলেও বুলি 50,000 পায় ইঞ্চুৰেঞ্চ ক্লেইমো নহয় তেতিয়া কি আমাৰ চৰকাৰে কি আমি কি বুলি কয় এই মালিক নথকাৰ কাৰণে মানে মা বাপেক নথকাৰ কাৰণে এনেকৈ মৰি থাকিব কোনো আমাক খবৰ ল'ব মানুহ নাই এনেকৈ হ'লে কেনেকৈ চলিব আৰু এটা কুৱেশ্যন আমাৰ ডাঙৰ কুৱেশ্যন মানে এক্সিডেণ্ট কৰাৰ পিছত যদি ইঞ্চুৰেঞ্চ ক্লেইম নহয় আৰু যদি কোনো মানে মালিকৰ পৰা আমি আদায় কৰিবই নোৱাৰে তেতিয়াহ'লে আমাৰ চৰকাৰে কি কৰি আছে তেখেতে আলোচনা কৰিব লাগে তেখেতে সাহসটো কিয় কাৰণে পাইছে বুলি ক'লে সাহসটো এনেকুৱা পাইছে মানে এক্সিডেণ্ট কৰিলে মানুহ মৰি গ'ল তেখেতে 50,000 পইচা দিলে বাচি যায় কোনো ইয়াত কেছো নহয় কোনো একো নহয় সেইকাৰণে মানে মানুহ মাৰো কোনো সাহস হয় মানে ভয় নালাগে আৰু মানে সেইটো মানে আমি খবৰ খুজিছে তেখেতে মানে ভুটানৰ পৰা হাইৰ আনিছে হ'ব পাৰে ভাড়াই চাব আনিছে হ'ব পাৰে সেইটো আমি একজেক্ট ক'ব নোৱাৰিম কিছুমান আমি শুনাতকৈ এনেকুৱা কিছুমানে দিন হিচাপে ভাড়া আনে আৰু কিছুমান মাছ হিচাপে আনে তেখেতে মাছ হিচাপ আনাটো মানে ৰিক্সটো ল'ব লাগিব তেখেতক
100% ৰিস্ক ল'লে যদি ৰিস্ক তুমি নোৱাৰে ৰিস্ক দায়িত্ব লৈ যদি ল'ব নপাৰে গাড়ী কিয় আনিছে তেখেতে লাখ টকাৰ গাড়ী আনিছে যদি তাৰ লাইফটো চাব লাগিব সেই নিজে ওলাই দিব ন প্ৰশাসনৰ পৰা ইঞ্চুৰেঞ্চ কি কৰে আমাকতো লাগিব যেনেকৈ হ'লেও আজিৰ পৰা আমি বিচাৰোঁ অহা যোৱাটো বন্ধ হ'ব লাগে যদিহে হয়তো দৌৰে হ'লেও ৰাতি দৌৰি পাৰিব ৰাতি দৌৰিলে আমি ক'ব লগা নাই কিন্তু দিনত হ'লে টোটেলি বন্ধ হ'ব লাগে ভুটান গাড়ীটো আৰু আগত যিটো কথা কৈছে আৰু সেইটো ক'ব খুজিছোঁ মই এই ডাম্পাৰ গাড়ীটো ওপৰত মাল ওপৰত লৈ যাই আছে কণ্ট্ৰল কৰিব কাৰণে নোৱাৰে সেইটো কাৰণে ওপৰত লোকে মানে ডাম্পাৰটো মাল লৈ যায় সেইটো মানে প্ৰশাসনে ব্যৱস্থা কৰিব লাগে ইম্বিয়াই সেইটো জাজ কৰিব লাগিব আমি একদম 100% মানে ডিমাণ্ড আমি কৰিছোঁ আৰু কি আজিৰ পৰা মানে কেতিয়াও কোনো দিনো আৰু মানে অভাৰলোড নহ'ব আমি সেইটো মানে ডিমাণ্ড এইটো আচলতে এইটো অতি দুৰ্ভাগ্যজনক ঘটনা আজি আমি গম পাওঁ প্ৰায় 6:30-7মান বজাত এখন ডাম্পাৰ আৰু এজন ইয়াৰে লোকেল মানুহ সোণেশ্বৰ নাৰ্জাৰী তেখেতৰ স্পট ডেথ হৈছে গতিকে আমি এতিয়া ঘটনাস্থলীত উপস্থিত হৈছোঁ গতিকে ইয়াতে যিটো আইনমতে যদি ব্যৱস্থা লোৱা হয় এখন গাড়ীখনৰ ওপৰত লোৱা হ'ব আৰু আমি ইয়াত আহিছোঁ চৰকাৰৰ ফালৰ পৰা যোনটো কম্পেনচেশ্যন সেইটো আমি মানে তেখেতক দিয়াম অতি সোনকালে দিবলৈ আমি চেষ্টা কৰিম বাকী এইটো এক্সিডেণ্টটো এইটো অতি দুৰ্ভাগ্যজনক ঘটনা ইতিমধ্যে আমাৰ উপায়ুক্ত মহোদয়ৰ ওচৰত এনেকুৱা বহুতো কমপ্লেইন আহিছে গতিকে উপায়ুক্ত মহোদয়কো জনোৱা হৈছে তেখেতে অতি শীঘ্ৰে এইটো তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিব মই যোনটো কম্পেনচেশ্যনৰ কথা কৈছোঁ এইটো মানে গাড়ী ইঞ্চুৰেঞ্চৰ কথা কোৱা নাই যোনটো চৰকাৰৰ ফালৰ পৰা যোনটো সুবিধা দিয়ে যিকোনো এক্সিডেণ্ট মানে ডেথ হ'লে যোনটো চৰকাৰৰ ফালৰ পৰা বেনিফিট দিয়া হয় মই সেইটো কথাই কৈছোঁ গাড়ী ইঞ্চুৰেঞ্চৰ বা কেছ কৰি তেওঁলোকে MICT কেছ এইখিনি কথা মই ক'ব যোৱা নাই আমাৰ চৰকাৰৰ ফালৰ পৰা যোনটো বেনিফিট দিব লাগে সেইটো আমি অতি শীঘ্ৰেই তাত মাত্ৰ দুটা বস্তু লাগে পুলিচ ৰিপৰ্ট লাগে আৰু আপোনাৰ পষ্টমৰ্টেম ৰিপৰ্টটো লাগে গতিকে এই দুটা দিয়াৰ লগে লগে আমি অতি সোনকালে এইটো দিব আমি চেষ্টা কৰিম আৰু ড্ৰাইভাৰ আৰু গাড়ীটোৰ বিষয়ে আমাৰ ইতিমধ্যে থানাত গাড়ীখন ৰখা হৈছে গতিকে এইটো পুলিচে তদন্ত কৰি তাৰ ব্যৱস্থা ল'ব